হাই বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 9 বাজিছে। আমি এতিয়া বৰ্তমান পিকনিকত যাবলৈ ওলাইছোঁ। আৰু আজিৰ পিকনিকৰ য'ত প্লেচখন যাম সেইখন হ'ল হাগ্ৰামা ব্ৰিজ। আজি প্ৰথমে চাহ বাগানৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো। সকলোকে চাই থাকিব। আৰু এতিয়া বাজিল 9টা ৰাতিপুৱা, আৰু আমি বৰ্তমান গৈ আছোঁ। আৰু লগতে মোৰ তিনিজন বন্ধু আহি আছে। গতিকে আপোনালোকক দেখুৱাম মোৰ বন্ধুসকলকো। গতিকে মই আজি এইখন চাহ বাগানৰ পৰা ভিডিঅ'খন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু জনাবলৈ বিচাৰিছোঁ যে মোৰ চেনেলত যিসকলে প্ৰথমকৈ আহিছে, গতিকে আপোনালোকলৈ অনুৰোধ যে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড বেল আইকনটো মাৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। বলক ভিডিঅ'খন চাই থাকক। আৰু এতিয়া বৰ্তমান মই ট'টোত উঠি গৈ আছোঁ। আৰু এতিয়া যাম মই কোকৰাঝাৰ বিশাল মাৰ্কেট। তাতে তিনিজন বন্ধু ৰৈ আছে, গতিকে তাতে লগ পাম। আৰু ফাইনেলি বিশাল মাৰ্কেট আহি পালোঁ। তিনিজন বন্ধু বিশাল মাৰ্কেটত শ্বপিং কৰি আছে। গতিকে চাওঁচোন ক'ত আছে বন্ধু তিনিজন। এয়া ফাইনেলি লগ পালোঁ। অভিজিত সূত্ৰধৰ, উজ্জ্বল সূত্ৰধৰ আৰু লগতে জ্যোতি সূত্ৰধৰ কিবা শ্বপিং কৰিলে। আৰু এতিয়া বলক পিকনিকলৈ যাত্ৰা। আৰু আহি বৰ্তমান এই চাম্পা পালোঁ। আৰু কণ্টেক্ট পিছতে আমাৰ পিকনিক প্লেচ পাই যাম, হাগ্ৰামা ব্ৰিজ। গতিকে বলক যাই থাকোঁ। ফাইনেলি আহি পালোঁ এয়া হাগ্ৰামা ব্ৰিজ। আৰু বন্ধুসকল ইয়াতে ইতিমধ্যে আহি পাইছে আৰু ৰৈ আছে। গতিকে আমিও বলকচোন ক'ত আছে বন্ধুসকল বিচাৰোঁ। আৰু আপোনালোকলৈও জনাইছোঁ নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা। এয়া আহি পাই বন্ধুসকলক লগ পালোঁ। আৰু লগ পোৱাৰ পিছত অলপমান ৰিলছ বনাত ব্যস্ত হৈ পৰিলোঁ। কিন্তু নাজানো ইমান বনাব, কিন্তু জাষ্ট ট্ৰাই কৰি চালোঁ আৰু কেনেকুৱা হয়। গতিকে ভাল পালে কমেণ্ট বক্সত জনাব কেনেকুৱা হ'ল আমাৰ ৰিলছ বনোৱাটো। এতিয়া আমাৰ ব্ৰেকফাষ্ট আৰম্ভ হৈ গ'ল। আৰু ব্ৰেকফাষ্ট বনাই আছে আমাৰ এইটো অভিজিত সূত্ৰধৰ, লগত এয়া বন্ধুসকল চব্জি কটাত ব্যস্ত হৈ পৰিছে। আৰু ব্ৰেকফাষ্ট বনাত হেল্প কৰি আছে আমাৰ মিণ্টু সূত্ৰধৰ দাদা। গতিকে আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। আৰু এতিয়া আমাৰ এজন দাদা ৰন্ধা বঢ়াত ব্যস্ত হৈ পৰিছে। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট কৰাৰ পিছত অলপমান ফূৰ্তি কৰিম। ফূৰ্তি কৰাৰ পিছত আৰু খানা চানা খাম আৰু ঘৰলৈ যাম। ওখানে
কিবা কওঁ পিকনিক খাব আহিছোঁ হাগ্ৰামা ব্ৰিজ বাইক আহিছে কাই আহিছ আমি গোটাই দেখি কিনে বানুগুটি আহিছোঁ আৰু দিবাৰ পৰা খুৱাই কষ্ট Ajay! আৰু আমাৰ অৱশেষত খোৱা দোৱা শেষ হৈ গ'ল আৰু খোৱাত ভিডিঅ' বনোৱা নহ'ল গতিকে আজিৰ ভিডিঅ'খন ইয়াতে সামৰণি মাৰিছোঁ গতিকে অৱশেষত আপোনালোকলৈ অনুৰোধ যদিও ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো বজাই দিব নাপাহৰিব ধন্যবাদ জয় আই অসম